পত এপ্ৰিল ফুলটো পাৰ হৈ গ'ল পাৰ হৈ যোৱাৰ পিছতো 1 তাৰিখেতো এপ্ৰিল ফুল নাই বনোৱা আজি গৈ সিহঁতক চুনু আৰু মুনু পুৱা ফুলাই দিম বৈ যি হ'ব সদায় বিহু যোৱাৰ পিছতে বিহুখন পাতি ভাল লাগে তেতিয়াহে মানুহে চাব আগতো চবেই কয় কালি আমাৰ কিমানে ফুলালে এই গৰুজনী পিছে পিছে কিমান দৌৰিলো কওঁ আমি গৰুজনীক বোলে সাপে খুটিলে গৰুজনী সাপে খুটিলে বুলি বাৰু ক'ব লাগেনে আমি দুটা কিন্তু ভাল এপ্ৰিল ফুল বনিলো আকৌ দেই আৰু শুকান পুখুৰীটো সিঁচিবলৈ পঠিয়াইছে সেই এটা কাম কৰোঁ ব'ল কি এইকেইটাক বনাওঁগৈ ব'ল আজি বনাই দিওঁ যি হয় হওক মাৰিলেও মাৰিব ব'ল বৈ আমা কি হ'ল তাক ক'লে যা বিহু ড্ৰেছ পিন্ধি কি ক'লৈ যা তই মাৰক কেনেকৈ কথা ক'ব লাগে নাজানো মই সুধিছোঁহে বিহু ফটোশ্বুট কৰিবলৈ যাওঁ আকৌ ভালেই লাগিছে চাগে হয় নাই লগা হে তহঁততকৈ গাভৰু হৈ আছোঁ মই হেৰ তহঁতিহে বাপেৰৰ ফুটত উঠিলি মই এতিয়াও ধুনীয়াজনী হৈ আছোঁ গাভৰু কালতে নেচালি মোৰ চেহেৰা পকা হোমথিয়াটোৰ নিচিনা আছিলে অ' তহঁতক পাইহে মোৰ এইটো গতি হ'ল বিহু ফটোশ্বুট কৰে এই তিনিটাকে ল'ৰা ছোৱালী পাইছে বুঢ়ী নহয় কি হ'ব মোৰ মা বুঢ়ী নহয় সৰুতে আহিলোঁ কাৰণেহে হেৰ তহঁতি যে কথাবোৰ কয় বিহু ফটোশ্বুট যোনে যোনে কৰি আছে এতিয়া পুলিচে জেললৈ লৈ গৈছে নহয় গোটেই বিচাৰ চাইলেণ্ট শুনা নাই নি সেইবোৰ বাজি দিছে মাৰি আছে গোটেইখন দেখিছা নাই বিচাৰি ফুৰিছে আপোনাকো নিব তো গাইছ ৰ'ব ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে এইখিনি মই আপোনালোকক এটা গেমিং প্লেটফৰ্মৰ বিষয়ে ক'বলৈ লৈছোঁ যোনটোত গেম খেলাটো একদমেই সহজ আৰু মই এতিয়া চিলেক্ট কৰি লৈছোঁ গেমটোৰ নাম হৈছে গড অফ ৱেল্ড এয়া গেমটো ডাউনলোড হ'বলৈ ষ্টাৰ্ট হৈ গ'ল আৰু গেমটো অ'পেন হৈ গ'ল আৰু ইয়াত গেমটো খেলিবলৈ একদমেই সহজ ইয়াত দেখিছে আমাৰ গেমৰ ইণ্টাৰফেচটো এনেকুৱা তাৰপিছত এতিয়া আমি প্ৰথমটো স্পিন মাৰিম আৰু ইয়াত এয়া লাগিলে বহুতো য়েল্ল' কাৰ্ড লাগি গ'ল আৰু প্ৰথমবাৰতে আমাৰ মেগা আহিছে দেখিছে আৰু এতিয়া আমি 2 নম্বৰ বাৰ স্পিন মাৰিবলৈ গৈ আছোঁ আৰু এয়া স্পিন মাৰোঁ আৰু দেখিলে ইয়াত আকৌ পুনৰবাৰ বহুতো কাৰ্ড মিলি গ'ল তাৰ বাবে আমাক এতিয়া বহুতো ফ্ৰী স্পিন দিব গতিকে আমি ফ্ৰী স্পিনকেইটা লৈ লওঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আমি 4টা ফ্ৰী স্পিন মাৰিলোঁ আৰু টোটেল আমাৰ দেখিলে আৰু এনেকৈ আমি গেমটোত আৰু 2টামান স্পিন মাৰি লওঁ আৰু ইয়াত কাৰ্ডবিলাক যিমানেই মিলিব আপোনাৰ সিমানেই এটা ভাল গেম ওলাব লগতে আৰু এটা কথা যিসকলে গেমটো খেলিব নিবিচাৰে তেখেতসকলৰ কাৰণে আৰু কিছুমান সুবিধা আছে ইয়াত এইটো গেমটোৰ প্ৰথম ইণ্টাৰফেচটোতে ৰেফাৰেল বুলি এটা অপশ্যন আছে আৰু এইটো আপোনালোকে বেলেগক ৰেফাৰ কৰি পানিও বহুতো বস্তু পাব পাৰে তেনেহ'লে দেৰি কিয় কৰি আছে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে গৈ ডাউনলোড কৰক আৰু এতিয়া ভিডিঅ'টো এনজয় কৰক এহেঁতি খবৰটো দিলে কাৰণেহে আজি বাচিলোঁ দেই নহ'লে নিলেহেঁতেন পুলিচে ভাল এপ্ৰিল ফুল বনাই দিলোঁ আমি এইকেইটা কেনেকৈ বনাবি আইডিয়া তহঁতি দুটা যে কিবা পলালি যে কেলে তহঁতি আমাক ভকুৱাই দিলি আকৌ সেইটো কাৰণে আমি মাজতো ক'ত গ'ল ইটো কেনি গ'ল আছে হাগিবলৈ গৈছে তহঁতৰ কিমান বছৰ হৈছে বাৰু 18 বছৰতো নাই হোৱা 18 বছৰ নোহোৱা এতিয়া বিয়া নপৰা কেলে তহঁতক জেললৈ নিব গম নাপাওঁ বিয়াখন পাতিব লাগে ঘৰে ঘৰে এতিয়া মানে সোমাই পুলিচে লৈ গৈছে গম নাপাওঁ তহঁতি পুলিচ ক'ত আছে আহি আছে এতিয়া এইফালে হেৰি আকৌ এতিয়া তহঁতকো নিব পুলিচে চাই থাকিবি মাক কওঁ বিয়াখন সোনকালে পাতি দিবলৈ কেইটা আকৌ ধৰি আকৌ মাক কওঁ দিয়া ভাল বনালো আজি প্লেনিং সাকসেস মাজু শুন পুলিচে ল'ৰাবোৰ ধৰি লৈ গৈছে 18 বছৰ হোৱাবোৰ পুলিচে ধৰি লৈ গৈছে কেলে মানে তাকো পাহিলি নিব তহঁতক পুলিচে দেখিছো আকৌ কৈছে বিয়া পাত তিনিজনী আনি ল তাৰপিছত পুলিচে নিনিয়ে মই আজি এতিয়া মাক কমগে আৰু মই এতিয়া সোনকালে মাক ধৰিবগে লাগিব মাক ধৰিব লাগিব মাক ধৰিম দে সোনকালে মই মাক ধৰি মই ধৰি আৰু এজনী অন্য ধান্দা মাৰি
তই দুজনী আনিবি নেকি দুজনী আনি পিছত আৰু আনিম তই বল বল পিলু পালা লগাই দিম সোনকালে বিয়াখন পাতি দে কি ক'লি সঁচাকে পুলিচে ধৰি লৈ গৈছে নহ'লে কোনে তোকো সোমোৱালে তোৰ মূৰত এই উঠনি যে তোক যে ভয় খুৱাইছিলে সেইকেইটা আমাকো কৈ থৈ গৈছে কি অঁ বাপেকহঁতে ক'লে তহঁতি শুনিলি হা তেনেকুৱা চেও ভাগতি মোৰ ওচৰত নদবি হৈছে কেইটা বয়স তহঁতক যে ছোৱালী আনি দিব লাগে 18 বছৰ হ'ল বিয়াখন পাতি দে সোনকালে 18 বছৰ হ'ল হা ভাতকেইটা খান্দিব বনাই পাইছ ঘৰটো হেৰি পাইছ ঘৈণীয়েক আনি কি খোৱাবি মোক সেইটো ক শিলগুটি খোৱাবি হয় নেকি তই 100 পাৰ শিলগুটি কৰি খাই নাখাওঁ এনেই কৈছোঁ মা এনেই কৈছোঁ খাই দেখুৱাব নাখাওঁ 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 বিয়া পাতে দেও লগাহে দেই খাপই ধৰা কনফিডেন্স মোক ক'বা ন তহঁতি এহেঁতি দুটাই ল'ৰাকেইটা মূৰত পোকটো সোমালে ঐ খুৰী হেৰি আপুনি কাপোৰ খোলাই নাই যে এইখনত মুচিবি কাপোৰ খোলাই নাই যে ঐ চাটো ভগা হাতখনতে মই আৰু এমাৰ দি পিনি বহাই থ'ম ৰ আমাৰ ল'ৰাকেইটা মূৰটো তই কেলে সেইখন সোমোৱাইছ কাপোৰ খোলকে পুলিচে বিচাৰি ফুৰিছে পুলিচৰ বিচাৰিছে তহঁতক যদি মই আজি থানালৈ গৈ পুলিচত দিয়াব নোৱাৰো জেলত যদি মই সোমাই থ'ব নোৱাৰো মোৰ নাম তহঁতি সলাই দিবি ভয়ে খালো আমি ভয়ে খালো দৰকাৰ নাই নহয় তহঁতৰ আপুনি এটা কথা কওকচোন ফাঁকি কথা কোৱা মানুহ কেইটা জেললৈ নিছে আজি কওকচোন আপুনি অঁ কি কথা ক'বলৈ আহিছে হে লাজ লগা নাই নে তহঁতৰ মাৰ বয়সৰ সেই মানুহ যদি তেনেকে কথা ক'বলৈ কমে কালি আপুনি দেখোন আমাক এপিল বুল বনাইছিলে কালি এক এপ্ৰিল আছিলে কাৰণে সেই গৰুজনী সাপে খুটিলে বুলি কেলে কৈছিলে আমি যে গৌ পিছত নেজালত ধৰিছে যে আমাক দুইটাকে চুচুৱাই নিলে গম পাই নে নাপায় আপুনি ভালে হৈছে আৰু কৰিব লাগিছিলে তহঁতক নেজান তহঁতি এক এপ্ৰিলৰ দিনা ফাঁকি কথা কয় এইবোৰ আমি এপুল চেপুল চিনি নাপাওঁ চিনি নাপাওঁ এপুল চেপুল চিনি নাপাওঁ কল কমলাও চিনি নাপাওঁ বেলেগে হোৱাহেঁতেন তহঁতৰ পিঠিত এতিয়া ঔবগা তুলিলেহেঁতেন মই বুলিহে চাই আছো গম পাইছ ঘৰৰ ওচৰ ল'ৰা বুলি এই ল'ৰা ছোৱালীকেইটা থাকোঁতে বুঢ়ী ইয়াতে টিপা মাৰি থৈ গুচি যাওঁ নেকি যি হয় হওক কাক বুঢ়ী বুলি ক'লি তহঁততকৈ গাভৰু দেখুৱাই চাগে মোক মোবাইলটো খুৱাই দেচোন তহঁতক ফেল মাৰিম মই আপোনাক যে সেইটো কাৰণে মানুহে সগুনে খাতি বুঢ়ী বুলি কয় কিহত বুঢ়ী দেখিলি বাৰে প্ৰতি যে বুঢ়ী বুলি কৈ আছ তেহেঁতক আজি দিব লাগিব ৰ ক'ত যা হা বুঢ়ী ঐ